নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ ধেমাজি ইঞ্জিনিয়াৰিং কলেজত ওলোৱা ৰিক্ৰুটমেণ্টৰ বিষয়ে। ইয়াতে 3 ধৰণৰ পোষ্ট আছে, 4 ধৰণৰ আছে। 1 নম্বৰতে আছে জুনিয়ৰ এছিষ্টেণ্ট। নং অফ ভেকেঞ্চি আছে 8টা। ৰিজাৰ্ভেশ্যন আছে আনৰিজাৰ্ভত 4টা, OBC 2টা, SC 1টা, STP 1টা। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো ডিগ্ৰী পাছ কৰিব লাগিব, লগতে কম্পিউটাৰ দক্ষতা থাকিব লাগিব। আৰু এইটো স্কেল পেটো হয় পে'মেণ্টটো 14,000 পৰা 60,500 লৈকে, প্লাছ গেট পে আছে 6,200। আৰু 2 নম্বৰতে আছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ। ইয়াত 14টা পোষ্ট, আনৰিজাৰ্ভত 6টা, OBC 4টা, SC 1টা, STP 1টা, STH 1টা আৰু EWS 1টা আছে। ইয়াৰ কাৰণে HSLC পাছ লাগিব আৰু যিকোনো চৰকাৰী অনুষ্ঠানৰ পৰা অভিজ্ঞতা থকা হ'ব লাগিব। আৰু পে'মেণ্টটো হয় স্কেল পে 14,000 পৰা 60,500, প্লাছ গ্ৰেড পে থাকিব 6,800। 3 নম্বৰতে আছে চাইণ্টিফিক এছিষ্টেণ্ট। ফিজিক্সৰ হ'ব লাগে। এইটো পোষ্ট এটা আছে, এইটো আনৰিজাৰ্ভ হয়। ইয়াৰ কাৰণে ডিগ্ৰীটো ছায়েন্সত পঢ়া হ'ব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স মেজৰ থকা হ'ব লাগিব। লগতে ফিজিক্সৰ মেজৰটো অধিক গুৰুত্ব দিছে মানে। আৰু এইটো পে'মেণ্টটোৱে হয় 14,000 পৰা 60,500, কিন্তু গ্ৰেড পে'টো ইয়াত অলপ বেছি হয় 7,400। 4 নম্বৰতে আছে চাইণ্টিফিক এছিষ্টেণ্ট। এইটো কিন্তু কেমেষ্ট্ৰি হয়, কেমেষ্ট্ৰি মেজৰ লাগিব মানে। এইটো পোষ্ট এটা আছে, আনৰিজাৰ্ভ হয়। ইয়াতো একেটাই কথা, ডিগ্ৰী লাগিব, লগতে মেজৰ থাকিব লাগিব কেমেষ্ট্ৰিত। আৰু দৰমহাটো একেটাই, পে'মেণ্টটো 14,000 পৰা 60,500 আৰু প্লাছ গেট পে'টো থাকিব 7,400। এতিয়া এপ্লাই কৰিবলৈ হ'লে অফিচিয়েল ৱেবছাইট যিটো হয় www.dte.assam.gov.in ত যাব লাগিব। আৰু ইয়াৰ আজি 10 তাৰিখৰ পৰা, ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা মাৰ্চৰ 3 তাৰিখৰ ভিতৰত কৰিব লাগিব। আৰু ইয়াত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে। কেণ্ডিডেটজনৰ বয়স 1/1/2020 লৈকে 18 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে SC, ST, STH, OBC, EWS এইবিলাকক মানে চৰকাৰী যিবিলাক নিয়ম আছে তাৰ নিয়মত ৰেহাই দিব বয়স। ইয়াতে এটা আৰু কথা দিছে, 6 নম্বৰ দিছে, এইটো ইম্পৰ্টেণ্ট হয়। যিবিলাক মানুহ কেণ্ডিডেট চৰকাৰী বা বেচৰকাৰী ক্ষেত্ৰত চাকৰি কৰি আছে, তেওঁলোকৰ যি UN নাম্বাৰ আছে, সেই নাম্বাৰটো তাত এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে দিব লাগিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো হ'ব, এটা ৰাইটেন টেষ্ট হ'ব, লগতে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট এটা হ'ব। পৰীক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ TA-DA ব্যৱস্থা নাই। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।